ঐ ব্ৰ দেখো এ মোৰ খবৰ বঢ়িয়া তই ইবে কে বাপৰে বাপ বহুত দিনৰ মূৰত তোৰ কি খবৰ মোৰ খবৰ একদম জাকাস বাকি তই ভালে আছে না নাই তো এ আছে একদম পুৰা বিন্দাস আছে মজা দেনে যে কি কৰি আছা মানে এই ফেসবুক চলে আসলো অলপ আগত মানে সেলফি উঠি এই ফেসবুকত ফটো খান তাৰমানে আপলোড কৰবা লগতে তই আহি মাত দিছা এই ফেসবুক খুলি কি লাভ হইলো ফেসবুক খুলি কি লাভ হয় তো কৈ আছো ফেসবুক খুলি বেলেগ লাভ হয় বাছা তাতে বাছা তই ধুনীয়া ধুনীয়া আপি চাব পাৰিবি আৰু সেই আপি বিলাকক মেছেজ কৰি ধুনীয়াকে প্ৰপ'জ মাৰি বিয়াখনো পাতি ল'ব পাৰিবি বা কি ক এই দে মোৰে তো ফেসবুকটো খুলি দি খুলি দি জলদি কবা হে বালো তাৰ চলি খুলি দি খুলি দি আছো ফেসবুকৰ কথা কবা হে বালো তাৰ জোচ নচাই গা মই কিয় নহব এতে কিমান ভাল জংঘল হৈ আছে আৰু ভাই দি দিলো কৰি এতিয়া থেংক ইউ দে ভাই এতিয়া থেংক ইউ টো মানে কি এতিয়া বিন্দাস তই ফেসবুক ইউজ কৰ আৰু আপি বিলাকক ফ্ৰেন্ড ৰিকুৱেষ্ট পঠো হাই বুলি মেছেজ দি আৰু পটেল বঢ়িয়া বাকি থেংক ইউ কৈছিলে না মোক থেংক ইউ ওয়েলকাম ভাই ওয়েলকাম বাকি এটা কথা কি হ'ল মই তেতিয়া পৰা বহি আছো ইয়াতে মই তাৰ ঘৰত যাওঁ নহলে মায়ে মোক গালি পাৰিব ঘৰত অলপ কামো আছে দেতে মই যাওঁ তই যা মই বহি যা দে বহ দে ভাই মোৰ মাই কি থৌগা বিয়ে এই এইকেইটা ফ্ৰেণ্ড ৰিকুৱেষ্ট দি পঠাম একচেপ্ট কৰিলে ভাল আছিল কৈছি দেখোন হাই বুলি এটা মেছেজ এটা হাই খবৰ তোমাৰ ঘৰত কাম বিলাক আকলা আকলি কৰি থাকিব লাগে কি মা দিনটো কি মোবাইলটোৱে দেখি থাকা কাম কৰবা নৰা মাই এই মাত্ৰ মোবাইলটো চাইছো শান্তি জ্ঞান দামো অনবৰত মোবাইলটোৱে টিপি থাকা মোবাইলটো নুকাই ঘৰত কাম কৰবা লাগে বদ দিছো বাবা ৰে মাই মোক কৰিম যা কাম যা হ'ব যা কৰিম যা দিগৰা কৰিছা কি যে হ'ব এই মাৰ লগতো অনবৰতে খালি চিলাই মেচিনটোৰ দৰে কথা মুখখানত চলিয়ে থাকো দেই এই আপিটোৰ ফোন নম্বৰটোৱে খুজিব পিছত গেলে কথা পাতিব পাৰি শুনাচোন তোমাৰ নম্বৰটো দিবা নেকি নম্বৰটো দিলে ভাল হয় কথা পাৰি পাপাও কল লগে লগে নাম্বাৰ দিছি দেখোন এ মজা থেংক ইউ দেই বাপৰে বাপ কল লগে লগে নাম্বাৰ দিছি সেনেকৈ মোবাইল টিপি থাকিলে নহ'ব এতিয়া অলপ ঘৰৰো কাম কৰিব লাগিব এইবাৰ যদি আৰু মোবাইল টিপা দেখা পায় মায়ে মোৰ আৰু তাপলা ফাটাব ঠিকে আছে যাওঁ কামে কৰোঁ